তো গাইজ যোৱাৰ আগতে আমি বাইকৰ খানাটো খুৱাই লওঁ কাৰণ বাইকে খানা খালেহে আমাক লৈ যাব সিহঁতে নহ'লে খানা নাপালে কলৈকো নাযায় চ' আমি বাইকৰ খানাটো দি লওঁ তাৰপিছত আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ So they know que I feel like you eat so deep. They know that my yo me yo. Look they na bavana munga. Solo do but should I log us to sunset? So my done to do what taki don't say your sass. She thought it's a bunny I do maya sunya saya could something like yaka. এইফালে দলটা আছে যে ক'ত আছে বাৰু দলটা আছে যে অঁ থাকি আহিলে ন দক্ষিণ কলাবাৰী থাকি আহিলে অঁ এতিয়া ৰাস্তাটো নি এইফালে যে এনেকৈ আছে থাকি আহিলে বুলি কৈছোঁ তো গাইছ আমি যোনডোখৰ জেগালৈ আহিছোঁ সেই জেগাডোখৰ থাকি আহিলে আৰু সেই জেগাডোখৰ নাম হৈছে দক্ষিণ কলাবাৰী যিডোখৰ জেগাৰ বিষয়ে আমিও ভালকৈ নাজানো আমি বাটত সুধি আহিছোঁ আৰু সুধি আহোঁতে বিশ্বত থাকি আহিছে এয়া আৰু এতিয়া আগবাঢ়িছে বাৰু আছে বাৰু পশ্চিম কলাবাৰী বুলি ক'লে কিমান দূৰ ইয়াৰ পৰা উভতি যাব লাগিব ন কিমান দূৰ অঁ যাওঁ তেতিয়া something like yaka Gina potato so Mina potato so they know que I feel like you eat so they know that my you me look they know bavana munga হেল্ল' গাইজ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই ইউটিউব চেনেললৈ তো আজি আমি আছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ দক্ষিণ কলাবাৰী অঞ্চলত আৰু দক্ষিণ কলাবাৰী অঞ্চলত এটা দলত আছোঁ আৰু সেই দলটোৰ নাম হৈছে বাসুদেৱ দল এতিয়া আমি দলটোৰ ভিতৰলৈ সোমাই যাওঁ আৰু দলটোৰ সকলো দৃশ্য কেনেকুৱা দেখিবলৈ কি কথা সকলো দেখা যাম সকলো কৈ যাম তো চাই থাকক ভিডিঅ' আমাৰ লগতে থাকক লাষ্টলৈকে তো গাইজ এই ভাগেই হৈছে আমাৰ দল ভাগ আৰু দলটো নিৰ্মাণ কৰিছিল ল'ৰা ৰজাৰ দিনত বনাইছিলে 1679 চনৰ পৰা 1681 খ্ৰীষ্টাব্দত ইয়াতে সকলো লেখা আছে ইয়াত লেখা আছে চাই লওক ইয়া সকলো লেখি দিয়া আছে আৰু আমি এতিয়া গৈ থাকোঁ ক'ত সোমাই আছোঁ আৰু এইবিলাক হৈছে শিলেৰে নিৰ্মিত শিল্পকলাবিলাক আৰু এইবিলাক এৰা খাই গৈছে বহুতো এৰা খালে আৰু এইবিলাক দেখিছে বহুতো ধুনীয়া ধুনীয়া বস্তু মই আগতে এটা ভিডিঅ' বনাইছিলোঁ মাগনোৱা দলৰ ওপৰত এই মাগনোৱা দলৰ নিচিনা ছেম একেই দেখিলোঁ কিন্তু এইটো বস্তু অলপ ডাঙৰ এয়া আৰু দৌলটোৰ কাষতে আছে এখন আদি সত্য দক্ষিণ কলাবাৰী আৰু এইফালে আছে এটা বৃহৎ পুখুৰী যিটো পুখুৰী আপোনালোকে দেখি আচৰিত হৈ যাব পুখুৰীটো চাই লওক কিমান ডাঙৰ এইটো পুখুৰী প্ৰায় 5-6 বিঘা বেছি হৈ যাব তো গাইজ এতিয়া আমি দলৰ পৰা যাবলৈ লাগো গৈ আমি এতিয়া বাটত লগ পাই আছোঁ
বাই 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 বাই। তো গাইছ আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া বাটটো চমু বাট বিচাৰি লৈছোঁ এইফালেদি। কেই কিলোমিটাৰ আছে 12 মিনিট লাগিব। মেইন ৰোডলৈ 4.6 কিলোমিটাৰ আছে। তো এতিয়া আমি এইটো চাই চাই গৈ থাকোঁ। আমি এতিয়া হাৱাজান পালোঁহি। হাৱাজানত এতিয়া আমি কিবা এটা খাই লওঁ, মা লক্ষী ফুড। ইয়াতে আমি এতিয়া খাই লওঁ চাউল। তো গাইজ আমি এতিয়া মামা ফাষ্ট ফুড তাত আমি চাওমিন খাই ল'লোঁ আৰু এতিয়া আমি যাবলৈ ওলালোঁ।